সকল আৰু এতিয়া বাজিল 10টা তো আজিৰ ব্লগটো আমি এইখিনিতে ষ্টাৰ্ট কৰোঁ তো আজিৰ ব্লগটো মজা হ'ব তো ব্লগটো চাই থাকক আৰু ভিডিঅ'টো যদি লাইক কৰা নাই ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু আজি ব্লগটো চাই থাকক আজি ব্লগটো মজা হ'ব তো আজি আমি আপোনালোকক লৈ যাম এটা মন্দিৰলৈকে তো এতিয়া নাযাওঁ আমি যাম দুপৰীয়া মন্দিৰটোত মানে মোৰ কেইটামান নহয় দিয়কচোন মোৰ এটা দুটা ফ্ৰেণ্ডো যাব তো যাম আৰু তো আজিৰ ব্লগটো চাই থাকিব ব্লগটো যদি ভাল লাগে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ইনষ্টাগ্ৰামত মোৰ তলত লিংকটো আছে তো যিসকলে মোক ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত তো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো চাই থাকক তো এতিয়া 10টা বাজিল তো মই এতিয়া অলপ আগতে আজি মানে দেৰি হ'ল অলপ উঠা মইতো আপোনাৰ 8:30 9টা মানত উঠিছোঁ তো মই গা চা ধুই ফ্ৰেছ হৈ কিনে পূৰা একদম চাহ তাহ খালোঁ চাহ তাহ খাই মই অলপ খুৰীহঁতৰ লগত কথা পাতিলোঁ কথা পাতি পেলাই মই এতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ব্লগ তো ভিডিঅ'টো চাই দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ইনষ্টাগ্ৰামত মোৰ লিংকটো আছে ডিছক্ৰিপশ্যনত তো ফ'ল' কৰি ল'ব ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া বাজিল 11টা আৰু মই বনাইছিলোঁ ইনষ্টাগ্ৰামত ৰিলছ তো মই এতিয়া আহিলোঁ বাহিৰত ৰিলছ বনোৱা একদম হৈ গ'ল তো ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব ডিছক্ৰিপশ্যনত লিংকটো আছে আৰু মই এতিয়া সুধিম অলপ গান তাৰে পিছত আমি অলপ দেৰিকৈ যাম ক'ৰবাত তো চাই থাকক ভিডিঅ'টো আজি ভিডিঅ'টো মজা হ'ব তো ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক এতিয়া বাজিল 11:40 আৰু মোৰ বহুত ভোক লাগছে তো মই ভাত খাব যাওঁ আইতাই গালি পাৰি আছে নিজে ওলাই খাব দিছে তো ভাত খাওঁ এতিয়া মই ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া বাজিল 12টা আৰু এতিয়া অলপ যাম ওলাই বাহিৰত বৰবাৰীত তো ভিডিঅ'টো চাই থাকক আহি পালোঁ মই এতিয়া মোৰ ফ্ৰেণ্ডৰ ঘৰত এই ইয়াকতো চিনিয়ে পাই खंड चूतिया आदमी है भोसड़ी के तो ইয়াতে আছো অলপমান আড্ডা দি তো কি ক'ব আৰু খালি খ্ৰীষ্টমাছত যাবি নাই ব্ৰ ইয়াতে ওপৰত ব্লগ ধৰবি বেয়া ধেমাল কৰিম তো গাইছ কালি ব্লগটো চাই থাকিব আৰু এইটো আমাৰ চুতীয়া আছে ইয়াতে এটা এইপিনে ভোসড়িকে এইটো লে ভোসড়িকে বেটে তো এইটো এটা খণ্ড চুতীয়া হয় আৰু কালি একেলগে যাম দে খ্ৰীষ্টমাছত অ'কে কালি খ্ৰীষ্টমাছত যাম গাইজ কালিৰ ব্লগটো চাই থাকিব মজা হ'ব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো চাই থাকক এণ্ডলৈকে ভিডিঅ'টো স্কিপ নকৰিব মই এতিয়া মোৰ লগতটো ৰুমত আছোঁ অলপ বিচনাত বাগৰি আৰু এইটো আছে কোন হয় অৰ্জুন নামৰ প্ৰাণী এটা আছে আৰু মোৰ ফ্ৰেণ্ড বসছে প্ৰেমত গাইজ প্ৰেমত পৰা ল'ৰা हेलो बुरी तरह से घायल तो गाइस এই বসছে প্ৰেমত ইয়াৰ কথা বাদ দিয়ক আমি তো বেকগ্ৰাউণ্ডত শুই আছোঁ ইয়াৰ পকাও কথা শুনি কিনে তো ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কবি না কিবা একো নকা বাদ দি गजब बेइज्जती है তো গাইজ মই আছোঁ এতিয়া ইয়াতে মোৰ লগৰটোৰ তাতে তো এতিয়া যাম আৰু অলপ দেৰিকৈ ঘৰত তো মই ইয়াতে গাড়ীত বহি আছোঁ তো মই এতিয়া যাম আৰু ঘৰত এতিয়া গাড়ীত বহি গৈ অলপমান মোবাইল ইনষ্টাগ্ৰামত ৰিলছ বনাই আছিলোঁ তো চাব পাৰে তো এইটো আহিল এটা চুতীয়া हाय गाइस তো মই ইয়াতে গাড়ীত বহি আছিলোঁ তো ভিডিঅ'টো চাই থাকক এতিয়া মই ঘৰত যাম মানে বৰবাৰীত যোৱা নহ'ল মই ইয়াত তাতে ফাঁচি থাকিলোঁ মানে অলপ ফটো চটো শ্বুট কৰিলোঁ তাৰে পিছত এতিয়া আৰু ঘৰত যাওঁ ভাত চাত খাই পেলাই এটা জেগাত যাওঁ আমি তো ভিডিঅ'টো চাই থাকক ভিডিঅ'টো ভাল লাগিল লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক তো গাইজ মই যাই আছোঁ এতিয়া ঘৰত স্কুটিত ফালি আমি ৰখিছোঁ ইয়াত অলপ ফটোশ্বুট কৰিব তো অলপ ফটোশ্বুট কৰি কিনে আমি যাম এতিয়া ঘৰত তো ফটোশ্বুট কৰি লওঁ ফটোশ্বুট কৰা হৈ গ'ল তো এতিয়া যাওঁ আমি ঘৰত তো ভিডিঅ'টো চাই থাকক
ফাইনেলি আহি পালোঁ মই ঘৰ আৰু এতিয়া খাই আছোঁ বুন্দিয়া। তো মই ভাত চাত খাই পেলাই এটা জেগাত যাম, তো ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰি দিব। ছাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই জাষ্ট ঘৰ আহি পালোঁ, এতিয়া ভাত চাত খাই কাপোৰ চাপোৰ চেঞ্জ কৰি যাম আমি। চাই থাকক। গাইজ ভাত চাত খাই পেলাই কাপোৰ চাপোৰ পিন্ধি ওলালোঁ যাব। তো এতিয়া বাজিল 4:10 আৰু এতিয়া যাব ওলাইছোঁ। ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো যদি লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, কৰি থৈ দিয়ক। দেখাইছোঁ, চাই থাকক। তো গাইজ মই এতিয়া যাই আছোঁ আৰু গাইজ বহুত ঠাণ্ডা আমাৰ পিনে। তো 5টা 4:30 মানৰ পৰা ঠাণ্ডা পৰে আৰু। তো সেইকাৰণে মই একদম পিন্ধি চিন্ধি আহিছোঁ। তো মই এতিয়া তাতে যাম আৰু অলপ ভ্লগ বনাই কিনে আহি কিনে ঘৰত আৰু এডিটিং কৰিব লাগিব। তো ভিডিঅ'টো চাই থাকক, ভালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ভিডিঅ'টো চাই থাকক। তো গাইজ মই ইয়াতে লগৰ ল'ৰাৰ তাত ৰখিছিলোঁ। তো ক'লে কি সিও যাব বোলে একেলগে। তো 5:30লৈকে ৰখিব দিছে, আন্ধাৰ হোৱালৈকে। তো মানে আন্ধাৰ হ'লে যাই কিনে বোলে আৰু ভাল লাগে। তো আন্ধাৰ হ'লে যাম আমি। তো ইও যাব লগত আৰু অৰ্জুনো যাব। তো ইয়াতে ৱাচিং চলি আছে। তো আমি একেলগে যাম। ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। গাইজ এইমাত্ৰ ওলাইছোঁ লগৰটো ৰুমৰ পৰা আৰু আমি 3জন যাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। আমি 3জন ল'ৰা যাই আছোঁ। তো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া বাজিল আপোনাৰ 5:30 বাজি গ'ল। তো চাই থাকক। গাইজ আমি এতিয়া পাৰ হ'লোঁ জিঞ্জাৰ হোটেল পাৰ হ'লোঁ আৰু এইটো নদী ইয়াতে। তো সেইফালে আছে টেনিছ কোৰ্ট। তো গাইজ আমি এতিয়া জিঞ্জাৰ পাৰ হ'লোঁ আৰু Hello guys. এতিয়া পালোঁ আমি টেনিছ কোৰ্ট পালোঁ। তো ভিডিঅ'টো চাই থাকক। আৰু আমাৰ এটা মক্কেল গৈছে আগত, আগে যাই আছে। ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তো শ্বেয়াৰ কৰিব। কৰি দিব গাইজ। এইটো টেনিছ কোৰ্ট পালোঁ আমি আৰু অলপ দূৰ আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মজা লাগিব গাইজ। তো গাইজ আমি সাই বাবাৰ গলিটো পালোঁ আৰু এইবিলাক দেখিছে ইয়াতে সদায় একেদিন মিটিং হৈ আছে। কিহৰ মিটিং গম নাপাওঁ। তো একেদিন সদায় ইয়াতে মিটিং হৈ আছে এই মক্কেল পিনা। তো এইটো আৰু এটা আমাৰ মক্কেল। তো এতিয়া আমি সোমাম আৰু সাই বাবা মন্দিৰৰ গলিটোত। তো চাওঁ কি হয় গাইজ, ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আহি কিনে পালোঁ আমি সাই বাবা মন্দিৰ। তো ভিডিঅ'টো চাই থাকক। পালোঁ না আহি? নিশ্চয় পাই গ'লোঁ আমি সাই বাবা মন্দিৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি আহি পালোঁ সাই বাবা মন্দিৰত আৰু এতিয়া ভিতৰত সোমাওঁ অলপমান। তো ভিডিঅ'টো চাই থাকক। গাইজ আমি ওপৰত উঠি আহিলোঁ। তো আমি 3জন আহিছোঁ। ভিতৰত পূজা চলি আছে, চাওক। তো গাইজ ইয়াতে লিখা আছে মন্দিৰৰ ভিতৰত কোনো ধৰণৰ ফটো তোলা এলাউড নাই। তো ভিডিঅ' বনোৱাও এলাউড নাই। তো বাহিৰত লিখা আছে গাইজ। তো কিবা কাৰণত যদি ভিডিঅ'টো বন্ধ কৰিবও লাগিব পাৰে। তো গাইজ দেখাব নোৱাৰিম চাগে। তথাপিতো মই মনে মনে দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। পূজা চূজা কৰি আহিলোঁ আমি।
ভিতৰত পূজা কৰি গাইজ আমি সেৱা চেৱা কৰি আহিলোঁ আৰু গাৰ্ডেনো আছে। এইটো মেইন মন্দিৰ হয় পিছপিনে আৰু এইটো চাইডে বেক চাইড হয় আৰু এইফালে ৰাস্তা। গাইজ আমি গোটেইবিলাকে পূজা চূজা কৰি আহিলোঁ একদম মজা হয়। তো ভিডিঅ'টো চাই থাকক। তো গাইজ ইয়াতে ভৰি ধুই আছে গা গা জলদি ধুক। গাইজ ইয়াতে ভৰি ধুই আছে ভৰিটো ধুই ল'ব। গাইজ কেনেকুৱা লাগছে কমেণ্ট কৰি ক'ব। গাইজ আমি এতিয়া বহি আছোঁ মন্দিৰৰ চিৰিত। ভিতৰত চলি আছে পূজা। এই ব্ৰাদাৰ দুটাৰ লগত আহিছোঁ গাইজ। তেওঁ দুটা নাহিলে অকলে আহিব লাগিল হয়, সেইকাৰণে। তো ভিডিঅ'টো চাই থাকক। তো গাইজ আমি এতিয়া যাম আৰু অলপ দেৰিকৈ। হেল্ল' গাইজ। তো এইটো প্লেচ আমাৰ চেল্ফি অপি ব্ৰ'। তো সেইটো প্লেচ ইয়াতে চলি আছে পূজা আৰু ধূপ চুপ জ্বলোৱা জেগা আৰু ইয়াতে দোকানো আছে ভিতৰত। তো এইপিনে আছে দোকান আৰু এইটো ধূপ জ্বলোৱা জেগা। তো বলক আমি যাওঁ আৰু এতিয়া। তো গাইজ আমি যাওঁ এতিয়া। তো ভিডিঅ'টো চাই থাকক। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিওঁ আৰু ভিডিঅ'টো লাইক কৰক। তো গাইজ আমি ওলাই আহিলোঁ বাহিৰত আৰু এইখন ওপৰত চাইনবোৰ্ড। তো আমি যাওঁ এতিয়া। জোতা চেণ্ডেল আনিব যাওঁ। তো জোতা চেণ্ডেল ইয়াতে থোৱা হয়। তো ভিডিঅ'টো চাই থাকক। তো গাইজ আমি ওলাই আহিলোঁ সাই বাবা মন্দিৰৰ পৰা। তো ৰাস্তাত আছোঁ এতিয়া, ঘৰত যাই আছোঁ। 6 মাইল খোজকাঢ়ো পাইছে। তো ৰাস্তাত আছোঁ এতিয়া। এইটো পিছত এটা পোৱালি। তো আমি তিনিজনে গৈছিলোঁ সাই বাবা মন্দিৰত। কেনেকুৱা লাগিল মন্দিৰটো দৰ্শন কৰি আৰু কেনেকুৱা লাগিল ভিডিঅ'টো আজি মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু তো আজি ব্লগটো বেছি দীঘল নকৰোঁ। তো আজিৰ ব্লগটো এইখিনিতে এণ্ড কৰোঁ, কাৰণ ঘৰত যাই পোৱাতেও বহুত দেৰি লাগিব। মোৰ আৰু অলপ কামো আছে। তো এডিটিঙো কৰিব লাগিব মই ঘৰত যাই। সেইকাৰণে আজি ব্লগটো আজি ইমান দীঘল নকৰোঁ আৰু অলৰেডি বহুত দীঘল হৈ গৈছে ব্লগটো। তো গাইজ আজি যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো আছে, ফ'ল' কৰি ল'ব। তো আজিৰ কাৰণে এইখিনিয়ে। লগ পাম নেক্সট ভিডিঅ'ত। বাই দি চবে। বাই ব্ৰ'। বাই।